এই এই ছাগলী বোলে ইয়াতে উঠিব। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে বহুত স্পেচিয়েল ব্লগ হ'ব যায় আছে মোৰ কাৰণে, আৰু বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ আজিৰ ব্লগটোৰ কাৰণে। আজি মানে ফাৰ্ষ্ট টাইম মটো ব্লগ কৰিব যাই আছোঁ। মানে ছেট আপ ৰেডি হৈ আছে, আৰু এইফালে মোৰ বাইক, আৰু এইটো আছাম টি গাৰ্ডেন হয়, ৰাণীত আছে। এইটো মোৰ ডিউক 390। আজি ইয়াত ফাৰ্ষ্ট টাইম মটো ব্লগ কৰিম, আৰু তো চাই থাকক আপোনালোকে, চাই থাকক গাইজ। এতিয়া ডাইৰেক্ট মটো ব্লগিঙত লগ পাই আছোঁ। Okay guys, welcome back to my YouTube channel again. আজি ফাৰ্ষ্ট ডে মোৰ মটো ব্লগিং কৰা। আজি মোৰ ফাৰ্ষ্ট ডে, আৰু ফাৰ্ষ্ট দিনতে আজি তামাম বৰষুণ দিছে। ফাৰ্ষ্টতে অলপ ফালি দিওঁ গাইজ। বাকী মটো ব্লগিঙৰ ছেটআপটো কেনেকুৱা পাই আছে কমেণ্ট কৰি জনাব। এইটো ফাৰ্ষ্ট ডে হৈ আছে, অলপ ৰখি দিওঁ, বৰষুণত নহ'লে কেমেৰা চেমেৰা বেয়া হৈ যাব। ইয়াতে ৰখি দিওঁ। এইখিনি ৰাণীগেট, কি ক'ম আৰু গাইজ। আজি ফাৰ্ষ্ট ডে, আৰু এনেকুৱা বৰষুণ দি আছে, তামাম দি আছে। মন নাযোৱা হৈছে মোৰ আজি ব্লগটো বনাবা। গাইজ প্লেনিংটো এনেকুৱা হ'ল, মই ভাবি আছিলোঁ উলুবাৰীৰ ফালে যাম, কিন্তু এতিয়া মানে আজি ভাৰত বন্ধ দিয়া আছে, সেনেকৈ এতিয়া মানে ইচ্ছা নাই আৰু যাব উলুবাৰীৰ ফালে। এতিয়া মই ভাবি আছোঁ দীপৰ বিল ফালে যাম। নয়নে এতিয়া কম্পিউটাৰ ক্লাছ কৰি আছে, তো লাষ্ট ভিডিঅ'ত দেখা পাইছিলে আপোনালোকে কম্পিউটাৰ এডমিশ্যন ল'ব আহিছিল। তো এতিয়া কম্পিউটাৰ ক্লাছ কৰি আছে, তাৰ ক্লাছ হ'লে তাক পিক আপ কৰি দীপৰ বিল চাইড যাই আছোঁ। চৰকাৰে ৰোৱা ফুল চুৰ কৰিলোঁ গাইজ। অ'কে গাইজ, তো ওলাই দিলোঁ। এতিয়াহে 1.5-2 ঘণ্টা ৰখিলোঁ মানে। এতিয়াহে নয়নে ফোন কৰিছে, তাৰ কম্পিউটাৰ ক্লাছ ছুটি হৈছে বোলে এতিয়াহে। অলপ আগত বৰষুণ দি আছিল, এতিয়া আৰু টিকা ফটা ৰ'দ দিছে। মানে বতৰটো ধৰিবই নোৱাৰি, হঠাতে বৰষুণ দিয়ে, হঠাতে ৰ'দ দিয়ে। এইবিলাক ফুলবিলাক ৰুইছে নহয়, ধুনীয়া লগা হৈছে ন। এতিয়া জুন, জুলাই, আগষ্ট, কিবা এটা ভাল লাগে, গ্ৰীণ হৈ থাকে ন গোটাই। খোলা ৰাস্তা পাইছোঁ, অলপমান ফালি দিওঁ। ইয়াতে মই ইফালে যাব লাগিব। গাড়ী নাই। জমেট', আজিকালি বহুতে জমেট' কৰিও চলি আছে। হে মচৰাই দিলিচোন মোৰ ফুলটো, মচৰাই দিলি। চশমাটো পিন্ধিলোঁ, মোৰ 60 টকীয়া চশমাটো।
এইটা মোৰ বডিগাৰ্ড দৰে লাগছে। ইণ্ডিকেটাৰটো অলপ কাম নেদা হৈছে। বৰষুণ দিল না, বৰষুণ দিয়াৰ কাৰণে নগ'লোঁ। দিছিল, এতিয়া নাই আৰু বৰষুণ। হঠাৎ বৰষুণ দে, হঠাৎ ৰ'দ দে, বতৰটো ধৰিবই নোৱাৰি। এতিয়া ৰ'দৰ কাৰণে মই এইগিলা হেণ্ড স্লিপ মাৰি ল'লোঁ। চাপৰি বুলি নাভাববি আৰু, হ'ব বাৰু চাপৰি, একো নাই। এইখিনি আমি ডিকাথলন, এইখিনি ডিকাথলন। অলপ বাকী এইখন কাৰত মানুহ এটা খুন্দা নাখাল। যি বেংক জাপ দিছে। আজি গাড়ী অলপ কম, মানে ভাৰত বন্ধৰ কাৰণে গাড়ী অলপ কম। এই 1 ছেকেণ্ডৰ কাৰণে ট্ৰেইন গেট নপৰিল, অলপৰ কাৰণে। এইখিনি পাই গ'লোঁ পেপচি গেট। ইয়াতে পেপচি কোম্পানী আছে। ইফালে চিধা গ'লে একলেণ্ড আৰু আমি যাম ইফালে। চালা ইণ্ডিকেটাৰটো দিব পাহৰি যাওঁ। এইখিনি নেপালী বস্তি। অসমখন আধা পাহাৰে আছে আৰু। হা, কুকুৰবিলাক এয়া। হা, ইয়াৰ পৰাই দীপৰ বিল দেখা পায়। এইখিনি কইনা চাপা শিল নেকি? এইখিনি ইমান ভালকৈ নাজানো, কিন্তু কইনা চাপা শিল চাগে এইখিনিতে। নাই এইটো না সেইটো নাজানো, মই নাজানো ভালকৈ। খালি কইনা বিয়া কৰাই লৈ যাওঁতে, কইনা লৈ যাই থাকোঁতে মানে কইনাক শিলটো জাপাই লৈছিল আৰু কইনা দৰাক, সেনেকৈ বুলি জানো আৰু ষ্টৰিটো। বাকী ইমান নাজানো মই। এনেকৈ গাটা চাটা দেখা পালে মানে অলপ ভয়ে লাগে। ডিউক 390ত অলপ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো কম না। এই ছাগলী, এনেকুৱা ৰাস্তাত বহুত ভয় দে। গৰু, ছাগলী, কুকুৰ, মানুহবিলাকো কম নহয়। গাড়ীৰ আগতহে আহিব। গোটাই গ্ৰীণ ধুনীয়া লাগছে। আগত পুলিচ নাপালে হ'ল আৰু। হেলমেটো লৈ নাহিলোঁ ইয়াৰ, মইতো লৈ আছোঁ বাৰু। হেলমেট লৈ নাহিল মানে। দীপৰ বিলত যোৱাৰ প্লেনিং নাছিল তেনেকৈ। ভাবছিলোঁ উলুবাৰীত যাম, বৰষুণ দিল। তাৰপিছত ৰখিলোঁ 1 ঘণ্টামান, তাৰপিছত নগ'লোঁ আৰু। এতিয়া দীপৰ বিলতে এটা শ্বৰ্ট ৰাইড কৰি আহোঁ। আজি ফাৰ্ষ্ট ডে, ফাৰ্ষ্ট ব্লগ। কি কওঁ কি নকওঁ একো ভাবি পোৱা নাই। এনেইতো বেলেগক চাই কেনে লাগে ইজি নেকি মট'ব্লগ কৰা। ইমান ইজি নহয়, টান আছে। লাহে হৈ যাব এডজাষ্ট। গৰু ये बाबा। मंजिल को भूला कर जिया तो क्या जिया, अगर तुझ में दम है तो उसे पाकर दिखा। जय श्री कृष्ण। बेसी मैंने कैमरा तो इमान हम लोगों का मम्मी पापा जानते जो करना है कर लो। पुलिस डेटिंग मारी আছে নেকি? বেছি মানে কেমেৰাত চাৰ্জ নাই। নয়না মানে লৈ গৈছিল কেমেৰাটো, এই শ্বিলং গৈছিল, মোক লৈ যোৱা নাই। ফেমিলি ট্ৰিপত গৈছিল এন্তে। এনেকৈ কেমেৰাটো বেছি চাৰ্জ নাই, 30% মানহে আছে, 40% মান। ধুনীয়া লগা হৈছে দেই মোবাইল। ইয়াতে খাৱাৰ চিন্তা নাই।
এইবিলাক দোকান বন্ধ হৈ গ'ল দেখোন। কিবা এটা বেলেগ ঠাণ্ডা লাগে দেই এইটো জেগাত। পিচ আছে মানে, পানী চানী আছে ন ওচৰত। গাটা আয়া নাৰিকল। এতিয়া আহি ধুনীয়াকৈ ৰেষ্ট ল'লে হ'ল আৰু এতিয়া ৰখি দিছোঁ। ইমান বতাহ দিয়া নাই, অলপ অলপ দি আছে। মানুহবিলাক মানে চাই যায়, গম পাইছে না? মানুহবিলাক চাই যায় এনেকৈ কেমেৰা লগাই লোৱাৰ কাৰণে। লাজো লাগে অলপ অলপ, একো নাই, লাহে লাহে এডজাষ্ট হৈ যাব চব। তোৰ কেইবাৰ হ'ল দীপৰ বিলত আহা? বহুতবাৰ। বোলে ইয়াতে উঠিব দে, কৰা নাই দে। দে উঠ পাৰিবি দে। ইয়াতে আছে বাইক, খালি দীপৰ বিল বহুত লেতেৰা হৈ গৈছে দেই। দীপৰ বিলখন আগতে এনেকুৱা ইমান লেতেৰা নাছিল। প্লাষ্টিক দীপৰ বিল খান দে উঠাই দিম দে। উঠিব নৰলি তাতে? ফটো সরি এই बैठो। Is this for seating? ये तो ভাল লাগে অলপ হার্ড। ওকে গাইছ, আমি আহি গ'লোঁ মানে হেৰিৰ পৰা, দীপৰ বিলৰ পৰা। নাৰিকল চাৰিকল খাই, নাৰিকল আনাৰস খাই। নাৰিকলটো অলপ বেছি দাম ল'ল, 80 টকা লৈছে নাৰিকলটো। এতিয়া এইফালে আমি একলেণ্ডত যাই আছোঁ। একলেণ্ডত কিমান মানুহ হৈছে চাই যাওঁ নেকি? সোমাওঁ দে। ৰাজু হোটেল, এইবিলাক পেঞ্চনো পায় ইয়াত। একলেণ্ডত আহিলে চিন্তা নাই আৰু, পেঞ্চন লৈ নাহিলেও মানে ইয়াত কিনি কিনে পিন্ধিব পাৰে। এইবিলাক দোকান তামাম মানুহ হৈছে। ইমান মানুহ হোৱা নাই আজি অলপ বৰষুণো ডিউটি কৰিছিল না, সেইটো কাৰণে বেছি মানুহ নাই নেকি। ছানডে ছেটাৰডে কিন্তু বহুত মানুহ হয়। তালে নয়নাক থৈ আহিম মই। এনে শ্বৰ্ট ব্লগ আছিল আৰু আজি। বাই বাই। স্পীড ব্ৰেকাৰ পালে ভয় লাগে ডিউটি এণ্ডিত। গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো বহুত কম, মানে একদম লাগি যায়। ছিংগেল আহিলে ইমান নালাগে, আৰু স্পীড ব্ৰেকাৰকেইটাও ধেমালি ডাঙৰ নহয় দেই এইকেইটা। বেলেগতো ইমান এনেকৈ স্পীড ব্ৰেকাৰ নাথাকে। মদ চদ খাই কালিমাহটো নহয় নেকি? এইটো মদটো মানে কালিমাই খাই গিয়ে চকুটোকো ভেল্টা ভেল্টি হৈ গৈছেচোন ইয়াৰ। এইখিনিতে ভিডিঅ'টো এণ্ড কৰি দিওঁ। ইয়াৰ পৰা অলপ আগত গ'লে মোৰ ঘৰ পাম। বঢ়িয়া। তো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব গাইজ। নেক্সট ব্লগত ভাল এটা প্লেচ দেখাম আৰু আপোনাক ভাল এটা মটো ব্লগ দিব ট্ৰাই কৰিম। তো আজিলৈ ইমানে। বাই বাই গাইজ, টেক কেয়াৰ, ছেফ ৰাইড।